লৈ আহিছোঁ এটি বিশেষ ভিডিঅ' আৰু আজি আপোনালোকক দেখুৱাম যে কাইনমাষ্টাৰত কেনেকৈ লিৰিকেল ভিডিঅ' এডিটিং কৰে বা ষ্টেটাছ ভিডিঅ' হোৱাটছআপ ষ্টেটাছ ভিডিঅ' কেনেকৈ এডিট কৰে। গতিকে আপোনালোকে কাইনমাষ্টাৰটো এতিয়া অ'পেন কৰিব লাগিব আৰু কাইনমাষ্টাৰ অ'পেন কৰাৰ পিছত আপোনালোকে যাব লাগিব ক্ৰিয়েট নিউত গৈ আপোনালোকে 3:4 যাব লাগিব, যিহেতু ইনষ্টাগ্ৰামৰ কাৰণে হ'লে আৰু হোৱাটছআপৰ কাৰণে 3:4। তাৰপিছত আপোনালোকে চিলেক্ট কৰিব লাগিব আপোনালোকৰ নিজৰ ফটোখন আৰু 3:4 আপোনালোকে ফটোখন ক্ৰপ কৰি ল'ব। ক্ৰপ কৰি এতিয়া এইখন ক্লিয়াৰ হোৱা নাই আৰু ইয়াৰ কাৰণে মই আৰু এখন ফটো ধুনীয়াকৈ লগাই ল'ম। সেইখন ফটো মই আকৌ এবাৰ ৰিচিলেক্ট কৰি ল'ম, কৰি ধুনীয়াকৈ এইখন মই ধুনীয়াকৈ দীঘল কৰি দিম আৰু দীঘল কৰাৰ পিছত চাওক এতিয়া পূৰা ক্লিয়াৰ আহিছে। ক্লিয়াৰ হোৱাৰ পিছত এইটো মই ৰাইট চেঞ্জ কৰি দিব লাগিব আৰু হৈ গ'ল। এতিয়া আকৌ মিডিয়াত গৈ আপোনালোকে আকৌ মানে যিটো আপোনালোকৰ টেম্পলেট ভিডিঅ' সেই টেম্পলেট ভিডিঅ'টো আপোনালোকে চিলেক্ট কৰি ল'ব। গতিকে মই মোৰ টেম্পলেট ভিডিঅ'টো চিলেক্ট কৰি লওঁ, যিহেতু মোৰ এই গেলাৰীত মানে বহুত টেম্পলেট ভিডিঅ' আছে। গতিকে কোনটো লওঁ মই এতিয়া সঠিক কৰি পোৱা নাই। এটা ল'ম যিটোত মানে ভাল লাগে ভিডিঅ'টো, মানে দেখিবলৈ ভাল হয় আৰু। গতিকে মই চিলেক্ট কৰি ল'লোঁ এতিয়া আৰু চিলেক্ট কৰাৰ পিছত এতিয়া মই গ'লোঁ অ'কেত আৰু গৈ কিনে এইটো মই অলপ ডাঙৰ কৰি ল'ম। ৰিচাৰ্জ কৰিলে মানে ইয়াতে মানে কিছুমান বস্তু চাইডলৈ গুচি যায়, গতিকে মই নিজে ডাঙৰ কৰি ল'ম। গতিকে চাওক এয়া ডাঙৰ হৈ গ'ল আৰু হোৱাৰ পিছত যিটো ইয়াৰ চাউণ্ড কোৱালিটি ঠিকে আছে, এইটো যিটো চাউণ্ড কোৱালিটি আৰু ব্ৰেণ্ডিঙত গ'লোঁ। ব্ৰেণ্ডিঙত গৈ মই এইটো স্ক্ৰীন কৰি ল'ম, কাৰণ স্ক্ৰীনত ক্লিয়াৰ আহে আৰু ক্লিয়াৰ হোৱাৰ পিছত ইয়াৰ চাউণ্ড কোৱালিটি এবাৰ কমাব লাগিব আৰু আপোনালোকে নিজৰ মিউজিকটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই মোৰ মিউজিকটো চিলেক্ট কৰি ল'লোঁ, চিলেক্ট কৰিলোঁ আৰু মিউজিক এবাৰ শুনি চাওক আপোনালোকে। গতিকে আপোনালোকে ইয়াতে এতিয়া যিটো আপোনালোকৰ হেৰি আছে লিৰিকেল, গতিকে আপোনালোকে কেনেকৈ বনাব আৰু এইখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ যাতে মানে বেছিকৈ নাহে, কম আৰু গানটো মই এইখিনি কাটি লৈছোঁ আৰু কাটি এতিয়া আপোনালোকে যাব লাগিব আপোনালোকৰ পিক্সেল লেব এপ্লিকেশ্যনটোত। গতিকে এতিয়া মই পিক্সেল এপ্লিকেশ্যনটো অ'পেন কৰিম আৰু তাৰ কাৰণে হোম স্ক্ৰীণত গৈ আছোঁ এতিয়া মই, আৰু হোম স্ক্ৰীণত গৈ মোৰ পিক্সেল লেব এপ্লিকেশ্যনটো অন কৰি ল'ম এতিয়া। আৰু পিক্সেল লেব এপ্লিকেশ্যনটো অন হৈ গ'ল। হোৱাৰ পিছত আপোনালোকে মানে গানটোত যি আছে সেইখিনি যদি আপোনালোকে লিখিব বিচাৰে বা যদি আপোনালোকে কিবা ভিডিঅ'টো বনাব বিচাৰে তেনেহ'লে আপোনালোকে নিজৰ ইচ্ছামতে ধুনীয়াকৈ লিখি ল'ব পাৰে। আৰু মই এতিয়া এইখিনি লিখি ল'লোঁ, লিখি লোৱাৰ পিছত এনেকৈ ল'লোঁ আৰু আপোনালোকে 3:4 চাইজত মানে বেকগ্ৰাউণ্ডটো হ'ব লাগিব আপোনালোকৰ ক'লা, ব্লেক বেকগ্ৰাউণ্ডত হোৱাইট আখৰ বা ৰেড আখৰেৰে বা য়েলো আখৰেৰে আপোনালোকে লিখি ছেভ কৰি ল'ব। আৰু ছেভ কৰি পিছত এতিয়া মই এটাই কৰিলোঁ ছেভ, আপোনালোকে যিমান মানে আছে গানটোত সিমানখিনি আপোনালোকে লিখিব লাগিব। আৰু ছেভ কৰাৰ পিছত এতিয়া এইটো আপোনালোকে ধুনীয়াকৈ এক্সপৰ্ট কৰি আপোনালোকৰ টেক্সট আপোনালোকে মানে যিখিনি আখৰ লিখিছিলে সেইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু ইয়াতে এমিনেশ্যন দিবলৈ হ'লে আপোনালোকে যাব লাগিব যিটো ইয়াতে আছে এফেক্টছত গৈ ধুনীয়াকৈ এইবিলাক লগাই ল'ব পাৰে। আৰু মই ইয়াতে এটা চিলেক্ট কৰি ল'ম ধুনীয়াকৈ, এটা চিলেক্ট কৰি দিছোঁ আৰু আখৰবিলাক এনেকুৱা ষ্টাইলত আহিব আৰু আখৰবিলাক অহাৰ পিছত আপোনালোকে মানে গোটেইকেইটাত লগাই ল'ব ধুনীয়াকৈ। মই লগাই লওঁ, আপোনালোকে চাই থাকক। মই অলপ স্পীড কৰি আছোঁ যাতে আপোনালোকৰ সময়খিনি মানে অভাৱ নহয় বা সময়খিনি আপোনালোকৰ এনেই নাযায়, আৰু আপোনালোকক এইটো যে মানে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু এয়া চাওক হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া আপোনালোকৰ যিটো গান আছে গানটো এবাৰ চিলেক্ট কৰি ল'ব পাৰে আৰু আখৰবিলাক এনেকুৱা ষ্টাইলত আহিব। আৰু অলপ ছুটি কৰি লৈছোঁ, ইয়াৰ আগত এটা মই বেকগ্ৰাউণ্ড দি লৈছোঁ আৰু এইটো ছুটি কৰি ল'ম আৰু এইটোতো মই এমিনেশ্যনটো দি ল'ম আৰু ছুটি কৰি লওঁ এতিয়া। আৰু আপোনালোকে এবাৰ চাওক ধুনীয়াকৈ। এবাৰ প্লে কৰি দিছোঁ। আপোনালোকৰ মানে আখৰবিলাক এনেকুৱা ষ্টাইলত আহিব। অহাৰ পিছত আপোনালোকে যিটো মিউজিক আছে মিউজিকটো এবাৰ চিলেক্ট কৰি ল'ব যাতে মিলে আৰু গানটোৰ লগত ধুনীয়াকৈ আখৰখিনি এবাৰ চাওক। এতিয়া আপোনালোকৰ এনেকুৱাকৈ আহিব। তাৰপিছত আপোনালোকে ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ব লাগিব। মোৰ অলৰেডি এক্সপৰ্ট কৰাই আছে, গতিকে মই এক্সপৰ্ট নকৰোঁ। আৰু তাৰপিছত বেক আহিব লাগিব। আপোনালোকে যিটো মানে এডিট কৰিছিলে তাতে গৈ ধুনীয়াকৈ এতিয়াতো নাই এইবিলাক আখৰ চাখৰ একো অহা নাই মানে, আৰু আপোনালোকে আখৰখিনি আনিবলৈ হ'লে আপোনালোকে যাব লাগিব সেই ভিডিঅ'টোত আৰু এক্সপৰ্ট ভিডিঅ'টোত
মই সিলেক্ট কৰি ললোঁ লৈ কিনে এইটো আপোনালোকে ৰিচাৰ্জ কৰি ল'ব লাগিব ৰিচাৰ্জ কৰিলোঁ ৰিচাৰ্জ কৰাৰ পিছত ইয়াত যিটো সাউণ্ড কোৱালিটি এবাৰ আপোনালোকে কমাই দিব লাগিব আৰু এইটো ফাৰ্ষ্টৰ পৰা আনিব লাগিব মই সাউণ্ড কোৱালিটিটো এবাৰ কমাই লৈছোঁ আৰু লোৱাৰ পিছত এইটো যাব লাগিব আপোনালোকে ব্ৰেণ্ডিঙত গৈ আপোনালোকে স্ক্ৰীন কৰিব লাগিব আৰু চাওক আখৰখিনি আহি গ'ল এবাৰ আপোনালোকক মই প্লে কৰি দেখুৱাই দিছোঁ বাৰু কেনেকুৱা হৈছে ডাঙৰ কৰি দিছোঁ আপোনালোকে ডাঙৰ কৰি দিলে ভালকৈ আহিব এতিয়া আপোনালোকে চাওক সো আপোনালোকে এনেকুৱাকৈ আহিব তাৰপিছত বন্ধুসকল আই হোপ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে যদি আপোনালোকে ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ লাগে তেনেহ'লে প্লিজ এবাৰ কমেণ্ট কৰি দিব মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ বাই বাই